হেল্ল' গাইজ, মোৰ প্ৰথমটো মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া প্ৰায় ৰাতিপুৱা 8টা বাজিছে। মই আহি দোকানত উপস্থিত হ'লোহি। মা আকৌ দোকানৰ ভিতৰৰ পৰা ওলাই আহিছে। মাৰ হেনো বহি বহি আমনি লাগিছে। দোকানখন আকৌ আজিলৈকে 3বাৰমান চুৰ হ'ল, কিন্তু চুৰটো আজিলৈকে ধৰাই পেলাব পৰা নাই। মোৰ লগৰটোৱে আকৌ ভৰিত দুখ পালে। তাকে বোলো ওচৰতে থকা হস্পিটেলখনতে এবাৰ দেখাই আহোঁগৈ। হস্পিটেলৰ পৰা অহাৰ পিছত ভাবিলোঁ যে চব্জিকে কিবা এটা লৈ আহোঁ, কাৰণ মা ভাগৰ চুগাৰ আছে। সেইকাৰণে আমাৰ ঘৰত মানে চব্জিটোহে বেছিকৈ চলে। এতিয়া আৰু লাহে লাহে সন্ধিয়াও হৈ আহিছে, দোকানো বন্ধ কৰিলোঁ। আৰু চোৰে বস্তুবোৰ চুৰ কৰি নিয়াৰ পৰা আধা বস্তুখিনি বেলেগ এখন দোকানত থৈ অহা হয় আৰু আধা লৈ আহোঁ। তো আজিলৈ বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। চ' বাই বাই।